নমস্কাৰ আহিছে ৰাতিপুৱা 7 বজাৰ ব্যস্ততা কোনোবা পঢ়িব গৈছে কোনোবা থব গৈছে কোনোবা পঢ়াব গৈছে আমি আকৌ আইতাক বাছত উঠাই থবলৈ আহিলোঁ আটাইখিনিয়ে লগ হ'ব পাই আমি খুব লেকচাৰ মাৰি আছোঁ মোৰ অৱশ্যে একো কাম বন নাই আইতাক থব আহি মই মেলমাৰি ইয়াতে থিয় দি আছোঁ মাৰ লগতে বৈ আনিলে আম ভাবিলোঁ আমকে খোৱা যাওক কেঁচা কেইটা ধুনীয়াকৈ ৰুকি লৈ জলকীয়া চলকীয়া সানিছোঁ আৰু মিঠা কেইটা এনেকৈ কাটি লৈ বতৰৰ ফল বতৰতে জুতি লগাই খালোঁ পালোগৈ খুৰীমাহঁতৰ ঘৰ আৰু আমাৰ এইজনাই চাওকচোন কেনেকুৱা নমুনা কৰি ভাত খাই আছে আমাৰ ঘৰত আগতে ঢেৰ নেমু আছিল এতিয়া পিছে নোহোৱা হ'ল সেইকাৰণে খুৰীমাহঁতৰ ঘৰৰ পৰাই কেইটামান নেমু আনো বুলি মই তেওঁলোকৰ ঘৰ পালোগৈ চাওকচোন মই কিমান কামিলা ছোৱালী ভিডিঅ'ত দেখি আপোনালোকে গম পাইছে জখলা কান্ধত লৈ লৈ গৈ আছোঁ তথাপিও আকৌ ভিডিঅ' কৰিব হ'লে এৰা নাই ঘৰলৈ বুলি মা মই ভাইটি এজনে মিলি এনেদৰে জখলাডাল দাঙি আনিছোঁ আমাৰ টেংকিটোত হেনো খুব আইৰণ জমা হৈছে তাকে চাফা কৰিব মানুহ আহিছিল আৰু মই জখলা লৈ আনি তেওঁলোকক দি দিলোঁ আলহীও আহিছিল ধুনীয়াকৈ চাহ একাপ দিলোঁ আৰু নিজেও খালোঁ আৰু পিছবেলালে আমাৰ পিপি আৰু মোৰ উৎপাতটো থাকিবই আমি দুজনী মিলি অকণমান গান গাই আছোঁ পিছে আপোনালোকক নুশুনালোঁ আজিলৈ ইমানেই বাই